বন্ধুসকল আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ বাবে আপোনালোকৰ মৰম চেনেহবিলাক পায় বলক তেনে আজি ভিডিঅ'টো চাওঁ কেপি খাওঁতে খাওঁতে মোৰ দাঁতৰ গৈছে ক্ষয় কেপি খাওঁতে খাওঁতে মোৰ দাঁতৰ গৈছে ক্ষয় আজিকালি যিহে দিনকাল আহিলে লিপচিং নোহোৱাকৈ উঠখন হিলাই দিলেই টিকটকত ভাইৰেল হয় নমস্কাৰ বন্ধুসকল কি খবৰ মই আকাশ হাজৰিকা আৰু আপোনালোকে চাই আছে ই সুৰস্তা আজি আমি কথা পাতিম কিছুমান এনেকুৱা টিকটক ভিডিঅ'ৰ ওপৰত তেন্তে অকণো দেৰি নকৰি আজি ভগৱানৰ নাম লৈ ভিডিঅ' ভাগ আৰম্ভ কৰি দিওঁ ভিডিঅ' ভাগ আৰম্ভ কৰাৰ আগতে ইণ্ট্ৰ'টো লগাই লৈছোঁ জয় শ্ৰীৰাম এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা জয় ঘৰত শুই থাকা নীলিম নীলিম মৰম বুকুত সপোন সপোন দুচকুত ঘৰলৈ যাওঁ বল তোৰ ঘৰলৈ ডেমফুল নহলে তোৰ ঘৰলৈ নিবি নেকি যদি নিও যাবি একে কাঠৰ ৰেণ্ডা মাৰি মাৰি বন্ধন গোটৰ লোন মাৰি আছে ইফালে ঘৈণীয়েকে এণ্ড্ৰইড মোবাইল কিনি টিকটকত বেলেগৰ লগত পলাই যোৱা প্লেন বনাই আছে কি মজা সঁচাকে টিকটকত মানে যি দি হয় আজিকালি ইহঁতৰ কথাটো নকওঁ সন্ধিয়া নামে তোমাৰে বাবে হেঙুলি আকাশৰ বতৰা দিবলে শুওঁতে টিকটক খাওঁতে টিকটক উঠোতে টিকটক বহুতে টিকটক মানে যেতিয়া তেতিয়া টিকটক সেইটো গম পাইছিলোঁ নেলাগে ক'ৰবাত ফুৰিবলৈ যাওঁতেও টিকটক সেইটো গম পাইছিলোঁ এতিয়া আহি গ'ল ৰাতি বাহিৰত আহোঁতেও টিকটক কি মজা সঁচাকৈ দেই ভাইটি ভণ্টি এটা কথা মনত ৰাখিবা টিকটক কৰিছা ভাল কৰিছা কিন্তু এতিয়া যিহে দিনকাল ৰাতি যদি বাহিৰত কিবা এটা হৈ যায় ৰিক্স কোনে ল'ব ইয়াততো কোনো কুচুম কৈলাচ নাই ন মই নজনাকৈ তই বেলেগ ছোৱালীও চাই ফুৰ ন অ' হয় নেকি তেন্তে মালবিকা নিহাৰিকা স্বৰ্ণিকা এইবোৰ কি তোৰ মাৰে আছিল হা তাৰ মুখৰ লিপচিঙে অহা নাই ইফালে তাৰ ভিডিঅ' বনোৱা খুব চোৱা ভাইটি এণ্ড্ৰইড মোবাইলটো হাতত থাকিলে বোলে যি টি কৰি নিদিবা লাষ্টত খাবলগীয়া হ'ব পাৰে পাব্লিক ধুলাই নে কি কোৱা বন্ধুসকল আৰু ভণ্টিহঁত তোমালোকে ঠিকেই কৈছা তিনিজনীয়া আছা আচলতে তাক তিনিজনীয়া দিব লাগিছিলে এতিয়া এজনীয়া দিছা আচলতে তিনিজনীয়া দিব লাগিছিলে তেতিয়াহে এনেকুৱাবিলাকে মানে ভাল কিবা এটা শিক্ষা পায় নে কি কোৱা বন্ধুসকল তোক কৈছিল না নাই পঢ়া পৰীক্ষা আছে না নাই তাৰ ঘৰত পঢ়ি যা পাইহি কি পঢ় ইঞ্জিনিয়াৰিং কৰ যা 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 গৈ নিশ্চিত যা পঢ়া দেৰিলৈ পাবগৈ লাগিব মই পিছফালে ঘূৰি চাবলৈ আহিছ আচলতে বন্ধুসকল তোমালোকে এটা কথা কোৱা মোক কুকুৰ কোনটো যোনটো দৌৰি গৈ আছে সেইটো নে যোনটোৱে খেদি আছে সেইটো মোৰ এনেকুৱা লাগিছে যোনটোৱে খেদি আছে সেইটোহে আচল কুকুৰ নে কি কোৱা বন্ধুসকল কাৰণ মই কেলে কুকুৰ বুলি ক'লো কুকুৰটো সেইটো মই গম পাইছোঁ সেইটো কুকুৰে হয় সেইটো মই জানো কাৰণ এই মানুহজনক মই কেলে কুকুৰ বুলি ক'লো কুকুৰটোক যেনেকৈ মানে কৈছে ন ভিডিঅ' পাব্লিচিটিৰ কাৰণে যেনেকৈ কৈছে ন আচলতে তেওঁ কুকুৰ হ'ব লাগিব তেতিয়া সেই কুকুৰটোক তেনেকৈ ক'ব নে কি কোৱা বন্ধুসকল মই কি ভুল কৈছোঁ নেকি ভুল কৈছোঁ যদি মোক কমেণ্টত জনাই দিবা তেতিয়া মই শুদ্ধ কৰিব চেষ্টা কৰিম আচলতে মই মানুহজনক কুকুৰ বুলি কৈছোঁ কেলেই টিকটক ভিডিঅ' ফেমাছৰ কাৰণে মানে কুকুৰটো কেনেকৈ কৈছে সঁচাকৈ দেই ধেত মকেলবিলাক যোৱা বন্ধুসকল আজি ভিডিঅ' ইমানেই যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগিল ন লাইক কৰিবা যদি বেছি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো দবাই দিবা লগতে আৰু তোমালোকৰ মৰম চেনেহবিলাক দি থাকিবা আৰু ভাল লাগে মৰম চেনেহবিলাক পাই থাকিলে নতুন ভিডিঅ' বনাব মন যায় তেন্তে আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ কি আৰু বাই যামগে যোনসকলে ভিডিঅ'টো লাষ্টলৈকে চাই আছা ন সেইসকলৰ কাৰণে এইটো ডান্স